হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে মই মেকআপ আৰ্টিষ্ট জানমণি আৰু আজিও মই আপোনালোকৰ মাজত এটা মেকআপ ভিডিঅ' লৈ আহিছোঁ যোৱাকালিৰ ভিডিঅ'ত তাইৰ জোৰোণ লুকটো দেখুৱাইছিলোঁ আপোনালোকক আৰু আজি দেখুৱাম তাইৰ বিয়াৰ লুকটো বিয়া ঘৰ আহি পায়ে বহুত দৌৰা দৌৰিকৈ তাইৰ মেকআপটো কমপ্লিট কৰিলোঁ যিহেতু তাইৰ ভণ্টিকো মেকআপ কৰিবলগীয়া আছিলে আৰু আজি প্ৰথমবাৰৰ কাৰণে মই বিয়া ঘৰ আহি পাইছোঁ মানে সময়ৰ পিছত মোক দিয়া সময় যিটো আছিলে তাৰ অকণ দেৰিকৈ আহি পাইছোঁ আৰু কাৰণটো হ'ল মোৰ মৰ্ণিঙতে এটা পাৰ্টি মেকআপ আছিলে আৰু তাই মোৰ তাত অলমষ্ট এঘণ্টা লেটকৈ আহি পালে আৰু যিটো কাৰণে মই বিয়া ঘৰত যাবলৈও অকণ মোৰ লেট হৈ গ'ল বাৰু যিয়ে নহওক ইয়াত মেকআপ কমপ্লিট কৰি মই আকৌ নেক্সট লোকেশ্যন গ'লোঁ কিয়নো তাত মোৰ আকৌ দুটা পাৰ্টি মেকআপ আছিলে আৰু তাত পাৰ্টি মেকআপ দুটা কমপ্লিট কৰি মই ঘৰত যোৱাতে মোৰ 7 বাজি গ'ল আৰু ভাগৰৰ কথাটো নকওঁৱেই যিয়ে নহওক মই অকণ ঘৰত ৰেষ্ট লৈ আকৌ আহিলোঁ বিয়া ঘৰলৈ কিয়নো মোৰ বান্ধৱীৰ বিয়া আৰু বিয়াও চাব লাগিব লগতে তাইক কাপোৰ চেঞ্জ কৰোৱা আৰু টাচ আপ দিয়া কথা আছিলে গতিকে আহি গ'লোঁ বিয়া ঘৰলৈ তাইক কাপোৰ চেঞ্জ কৰাই দিলোঁ লগতে তাইক অকণ টাচ আপ কৰাই দিলোঁ আৰু ৰাতি তাইৰ বিয়া এনজয় কৰিলোঁ আৰু আজিৰ দিনটো মোৰ এনেদৰেই পাৰ হ'ল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব নাপাহৰিব বাই।